हेलो বন্ধুসকল আপোনালোক সকলো ভালে আছেনে আজি মই নতুন আৰু এটা ভিডিঅ' আপোনাক সকলো সন্মত আহিছো তুমি কিবা সমস্যাত পঢ়ি আছা নেকি তুমি কিবা এটা কাম কৰিব পৰা নাই নেকি যদি কৰিব পৰা নাই তেনেহলে এই ভিডিঅ'টো চোৱা অলপ হলেও পাৰিব আমালোকে কিবা এটা কাম কৰিবলৈ প্ৰথম চেষ্টা লাগিব চেষ্টাৰ অসাধ্য একো নাই যিজনে চেষ্টা কৰিছে যিকোনো কাম কৰিব পাৰিছে আৰু চেষ্টা কৰি যিটো কাম ফল পোৱা যায় সেইটো বৰ আনন্দদায়ক হয় কিবা এটা কষ্টৰ কাম কৰি কৰি যেতিয়া তাৰ ফল পোৱা যায় তেতিয়া বহুত ভাল লাগে সেইটো কাৰণে যে চেষ্টাৰ অসাধ্য একো নাই যিকোনো কাম কৰিবলৈ হ'লে চেষ্টা কৰিব লাগে চেষ্টাৰ অসাধ্য একো নাই সমস্যা সকলো মানুহৰ জীৱনত সমস্যা আহে সেই সমস্যাৰ সমাধান ওলাব লাগে যে যিকোনো সমস্যা হওক সমস্যাৰ সমাধান এটা আছে তাৰ তলফালে গৈ দেখিব লাগে যে ক'ত সমস্যা আছে সেই সমস্যাটো ওলাই সমস্যাটো সমাধান কৰিব লাগে সেইজন মানুহে সাকসেস হ'ব পাৰিছে যিজন মানুহে মনৰ পৰা হাৰা নাই যে এবাৰ ফেল হোৱাৰ পাছত আকৌ এইটো পিছফালে ঘূৰিছে এইটো কৰিব বুলি ভাবিছে তেতিয়া সেই কামটো কৰিব পাৰে আৰু যদি কয় মই নোৱাৰো নকৰিম আৰু মনৰ পৰা হাৰি যায় যে মই নোৱাৰিম এইবিলাক বাদ দে বেলেগ এটা চাওঁ সেইজন মানুহে কেতিয়া নোৱাৰিব এনেকুৱা বেলেগ এটা কাম যাব এনেকুৱা আকৌ ফেল হ'ব আকৌ এইটো এৰি দিব এনেকুৱা কৰি এটা পিছত এটা চেঞ্জ কৰি এদিন গৈ কোনো এটা কাম সাকসেস হ'ব নোৱাৰিব সেইটো কাৰণে যিটো লক্ষ্য লৈছে যি কামটো কৰি আছা সেইটো কামৰ পিছফালে থাকা ধৰি থাকা আৰু ভাবিবা বুলি ভাবা যে মই পাৰিম বুলি ভাবা তেতিয়া সেই কামটো সাকসেস হ'ব আৰু কষ্ট কৰি যিটো ফল পোৱা যায় সেইটো বৰ আনন্দদায়ক হয় তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিছে ভাল লাগিছে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেল নতুন হ'লে সাবস্ক্ৰাইব কৰি দিব